নমস্কাৰ মোৰ চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আহি আছোঁ এখন কৰ্মশালালৈ। কৰ্মশালাখন আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰ, প্ৰায় 20 কিলোমিটাৰ মানেই হয়। হ'লেও মই ইমান দূৰ বাটকুৰি বাই তাইক লৈ আহিছোঁ কৰ্মশালালৈ। আৰু আজি আচলতে কৰ্মশালাৰ শেষৰ দিন, গৰম বন্ধ খুলিব হৈছে আৰু কৰ্মশালা হৈ আছিলে একেৰাহে। আমি আহিয়ে আছিলোঁ, কিন্তু ভিডিঅ' বনোৱা হোৱা নাই। আৰু কাইলৈ কৰ্মশালাখনৰ সামৰণি অনুষ্ঠান হিচাপে এখন অংকীয়া নাটক তহৰণন মঞ্চস্থ কৰা হ'ব আৰু তাৰে আজি বৰ আখৰা। এইখিনিতে কৈ দিওঁ, কৰ্মশালাখন আছিলে বৰগীত, খোল আৰু লগতে অংকীয়া নাটৰ। ছাত্ৰ ছাত্ৰীসকলে এইখিনি বিষয় এইকেইদিন আয়ত্ব কৰিলে আৰু তাকেই কাইলৈ মঞ্চস্থ কৰি ৰাইজক দেখুৱাব। খুব সুন্দৰ এটা অনুষ্ঠান এইবাৰ গৰম বন্ধটোত আমি পাৰ কৰিলোঁ আৰু সেইকাৰণেই তাইক মই এই কৰ্মশালাখনলৈ লৈ আহি আছোঁ। খুব ভাল লাগিলে এইকেইদিন। এটা নতুন বিষয় তাই শিকিবলৈ পালে। ভাওনা যিহেতু খুব ভালকৈ ওচৰৰ পৰা দেখিবলৈ পোৱাই নাছিলে, বিভিন্ন অসুবিধাৰ কাৰণেই আমি তাইক দেখুৱাব পৰা নাছিলোঁ, কিন্তু এইবাৰ একেবাৰে ওচৰৰ পৰা দেখিলে কেনেকৈ ৰিহাৰ্চল হয়, কেনেকৈ ভাওনাত অভিনয় কৰে, কেনেকৈ প্ৰৱেশ হয় বা এনেকুৱা ধৰণৰ বিভিন্ন বিষয়বিলাক শিকিবলৈ পালে। খুব ভাল লাগিলে। আচলতে নিজৰ কৃষ্টি সংস্কৃতিবিলাক আমি আমাৰ ল'ৰা ছোৱালীবিলাকক দেখুৱাব লাগে, ভালকৈ সেইবিলাকৰ লগত চিনাকি কৰি দিব লাগে। যিবিলাক মানুহে আচলতে নিজৰ কৃষ্টি সংস্কৃতি ভাল পায়, সেইবিলাক মানুহকহে মই আচলতে বৰ ডাঙৰ মানুহ বুলি ভাবোঁ। তেওঁলোকক মই খুব সন্মান কৰোঁ। নিজৰ কৃষ্টি, নিজৰ সংস্কৃতিক ভাল পোৱা মানুহবিলাকক মই খুব সন্মান কৰোঁ। তেওঁলোকক মই খুব ভাল পাওঁ আৰু মই নিজেও এইবিলাক খুব বেছি ভাল পাওঁ। আৰু সেইকাৰণে আচলতে মই অলপ কষ্ট হ'ল যদিও ইমান দূৰ আহি কৰ্মশালাখনত অংশগ্ৰহণ কৰিলোঁ। ময়ো বহুত কথা দেখিলোঁ। আৰু আজি যিহেতু বৰ আখৰা, এওঁ একেবাৰে পৰম্পৰাগত সাজপাৰত আহিছে। ঠিক ময়ো এনেকৈ সদায় নিজৰ পৰম্পৰাগত সাজপাৰতে আহি আছোঁ আৰু আজি লগতে ছোৱালীয়েও ধুনীয়াকৈ সাজি পাৰি আহিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে সকলো ভাৱৰীয়াই ভগৱানৰ ওচৰত আঁঠু লৈছে আৰু প্ৰতিটো ভাৱৰীয়া আৰু গীত গোৱাৰ পৰা বাদ্যযন্ত্ৰীলৈকে সকলো শিশু, যিহেতু চব বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালী, তেওঁলোকে গোটেই ভাওনাখন পৰিচালনা কৰিব, অভিনয় কৰিব আৰু লগতে বাদ্যযন্ত্ৰও বজাব। গতিকে সকলোৱে সেৱা কৰিছে আৰু ইয়াৰ পাছতেই ভাওনাৰ বৰ আখৰা আৰম্ভ হ'ব। বৰ আখৰাৰ মই গোটেইখিনি দেখাব পৰা নাই, কিছু কিছু অংশহে কাটি কাটি আচলতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাইলৈ যিহেতু ভাওনাখন খুব ধুনীয়াকৈ ভিডিঅ' কৰিম, গোটেই সম্পূৰ্ণকৈ কৰি ভিডিঅ'ৰ আকাৰত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব, কাৰণ নিজৰ সংস্কৃতিক বেয়া পোৱা মানুহ খুব কমেই ওলাব আৰু কোনোবা দুই এজনে বেয়া পালেও বহুখিনি ভাল পোৱা মানুহ ওলাব। আৰু যিসকলে চাবলৈ নিশ্চয় আগ্ৰহী হ'ব বুলি মই আশা ৰাখিলোঁ। গতিকে এতিয়া আপোনালোকক ভিডিঅ'বিলাক আগবঢ়ালোঁ, আপোনালোকে উপভোগ কৰক।